এইবাৰ ওলালো নিজৰ অধ্যয়নস্থলীলৈ গৈ থকা মাজবাটতে ট্ৰেইনখন বেয়া হৈ গ'ল নহয় সেইদিনাখন যে ট্ৰেইন প্ৰায় 2 ঘণ্টামান দেৰি হ'ল ট্ৰেইনখন দেৰি হ'ল হয় কিন্তু আটাইতকৈ বেছি লাভ হ'ল আমাৰ এখেতে বেচিছিলে মিক্সাৰ চানা এখেতৰ ওচৰত যে কিমান কাষ্টমাৰ আহিছিলে নহয় এসময়তো গোটেই মানুহখিনি ঘূৰণীয়া কৰি লৈছিলে আৰু তেখেতৰ পৰা ঢেৰ মিক্সাৰ চানা কিনিছিলে তেখেতৰ বাৰে বাৰে পিয়াজ আৰু জলকীয়া শেষ হয় আৰু বাৰে বাৰে তেখেতে একদম দৌৰি ঢাপলি কাটি মেলি মানুহবোৰক খুৱাইছিল দেখি পিনে এনেকুৱা লাগিছিল যেন ময়ে অকণমান সহায় কৰোঁ আৰু কাটি দিওঁ এখেতৰ কামৰ প্ৰতি থকা একাগ্ৰতা দেখা পাই বৰ ভাল লাগিছিল আৰু আমাৰ ৰৰৈয়া ৰাস্তাটো দেখিছেনে আৰু কেতিয়াও ঠিক নহয় একেবাৰে ধূলিত পুত খাই গৈছোঁ বুলি ক'লেও ভুল নহয় ৰুমত আজি আহি খালোঁ কুকুৰা মাংস ঘৰৰ পৰাই লৈ আনিছিলোঁ মই কুকুৰা অমিতাৰ লগত বনালোঁ মোৰ ৰুমমেট সীমাই ইয়াত বনালে বিটৰুটৰ সালাড লগতে আকৌ বিটৰুট দি ৰুটিও বনাইছিলে আৰু লগতে আছিল মগু আলু আৰু গাজৰ এখন ধুনীয়াকৈ চব্জি বনাইছিল থুপথুপীয়াকৈ বনাইছিল ভাজি নিচিনাকৈ কোনে জোল নিচিনাকৈ মুঠতে থুপথুপীয়া নিচিনাকৈ বৰ ধুনীয়াকৈ বনাইছিল আৰু আমি দুজনীয়ে খালোঁ ৰবাব টেঙা আমাৰ কিন্তু মন আছিল ৰবাব টেঙা একদম যে গুলপীয়া ৰঙৰ এটা থাকে নহয় সেয়া খাবলৈ মন আছিল কিন্তু আমি নাপালোঁ সেইকাৰণে বগাটোকে খালোঁ আৰু ইয়াত ধুনীয়াকৈ খুন্দি থোৱা আছে জলকীয়া লগতে ধনিয়া পাত ধুনীয়াকৈ খুন্দি থোৱা আছে আৰু সেইখিনি ধুনীয়াকৈ আমি মিক্স কৰি খালোঁ একেবাৰে চটৰ ওপৰত নি ৰ'দত খালোঁ আৰু যে টেঙা বস্তুটো সকলো একেলগে লগে ভাগে খালেহে ভাল লাগে That's all for today's video. See you next time. Till then, keep watching, smiling and loving. Bye bye.